বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছায়েন্স এণ্ড টেকন'লজি ফেকাল্টি অফ ছায়েন্স এণ্ড টেকন'লজিৰ তৰফৰ পৰা আমি আপোনালোকলৈ সমূহ বিজ্ঞানপ্ৰেমী ৰাইজলৈ আমি আমাৰ অভিনন্দন আৰু শুভেচ্ছা যাচিছোঁ যে আজিৰ ভাৰতীয় নেশ্যনেল ছায়েন্স ডে হিচাপে যে বড়োলেণ্ড বিশ্ববিদ্যালয়ে আজি কেইবাবছৰৰ পৰা ধৰি নেশ্যনেল ছায়েন্স ডে আমি অবজাৰ্ভ কৰি আহিছোঁ আৰু এই বছৰো একেদৰেই অহা আজি 27 আৰু 28 তাৰিখে ছায়েন্স ডে আৰু বিশ্ববিদ্যালয়ৰ ফাউণ্ডেশ্যন ডে আমি ইয়াত আয়োজন কৰিছোঁ আৰু এই ছায়েন্স ডে উপলক্ষে আমি এই বড়োলেণ্ড অঞ্চলৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সমীপৱৰ্তী অঞ্চল আৰু বড়োলেণ্ডৰ যিসমূহ ওচৰ চুবুৰীয়া স্কুল আছে কলেজ আছে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ তেওঁলোকে আহি ইয়াত পাৰ্টিচিপেট কৰিছে আৰু ইয়াৰ উদ্দেশ্যই হৈছে যে ইয়াৰ জৰিয়তে এই অনুষ্ঠানৰ জৰিয়তে এক্সিবিশ্যনৰ জৰিয়তে আমি এই অঞ্চলত বিজ্ঞানৰ যাতে উৎকৰ্ষ সাধন হয় তাৰ কাৰণে আমি প্ৰচেষ্টা কৰি আছোঁ আমি আশা ৰাখিছোঁ যে অহাকালিলৈ হ'ব লগা যিখন ফাউণ্ডেশ্যন ডে আৰু ছায়েন্স ডে এটা লেকচাৰৰ আয়োজন কৰা হৈছে ইয়াত সকলোৱে আহি উপস্থিত হ'ব আৰু ইয়াতে আমি বিশেষভাৱে আশা ৰাখিছোঁ যে বিজ্ঞানপ্ৰেমী ৰাইজৰ যিটো আগ্ৰহ সেই আগ্ৰহটো যাতে ভালকৈ ইয়াতে আমি আজি এই অনুষ্ঠানৰ জৰিয়তে আমি সমূহ বড়োলেণ্ডৰ বাসীলৈকে যে লৈ যাব পাৰোঁ তাতে আমি আশা ৰাখিছোঁ আমি আশা ৰাখোঁ আমি বিশ্বাস কৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে এই অঞ্চলত বিজ্ঞানৰ উৎকৰ্ষ সাধন হ'ব কাৰণ আমি আপোনালোকে জানে যে বড়োলেণ্ড অঞ্চলত বিজ্ঞানৰ এটা সীমিত প্ৰচাৰ হৈ আছে ল'ৰা ছোৱালী স্কুল কলেজ আদিতো সীমিত সংখ্যক শিক্ষক শিক্ষয়িত্ৰী আছে সীমিত সংখ্যক বিজ্ঞান কলেজবিলাকত আছে বিজ্ঞান শাখাটো গতিকে আমি আশা ৰাখিছোঁ যে অদূৰ ভৱিষ্যতে চৰকাৰৰ এটা ইনিচিয়েটিভ হওক যে বিজ্ঞান ইয়াত প্ৰচাৰ যাতে হয় যাতে সকলো ল'ৰা ছোৱালীৰ মাজত সেই বিজ্ঞানৰ টেম্পাৰামেণ্টটো আহে আৰু বিজ্ঞানৰ উৎকৰ্ষ সাধন হয় সমাজৰ ভাল হয় তাকে আশা ৰাখিছোঁ আৰু